পোনপ্ৰথমে গোটেই অসম দৰ্শকবাসীসকলক মই নমস্কাৰ যাচিছোঁ। নমস্কাৰ। সঁচাকৈ আমি আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ পেলাই যি আদিবাসী অসমৰ আদিবাসীসকলৰ লগত যে ভাৰত চৰকাৰে বা আসাম চৰকাৰে এটা পদক্ষেপ লৈছে, শান্তিৰ পদক্ষেপ, সেইটো খুব উল্লেখযোগ্য যে আমি চৰকাৰক ধন্যবাদ দিব লাগিব। আদিবাসীসকলে আমাৰ অকল গোটেই ভাৰতৰ মাজতে অসমতো এটা মানে পিছ পৰি থকা কমিউনিটি, এই গতিকে আদিবাসীৰ লগত ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ কাৰণে যি ডেভেলপমেণ্টৰ যি এটা শান্তি চুক্তি হৈছে ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত যোৱা কালি আবেলিত, সেইটো খুব আমি শুনি ভাল লাগিছে। আদিবাসীসকলে শান্তি হওক, তেখেতৰ লগত যাতে উন্নতি আৰু ডেভেলপমেণ্টটো হয়। সকলোৱে মানৱ জাতিয়ে যিমানেই পিছপৰা নহওক, যিমানেই গৰীব নহওক, সদায় এটা আকাংক্ষা বা উন্নতিৰ এটা আশা থাকে। সেই অনুসাৰে আদিবাসীসকলৰ লগত যে এই শান্তি চুক্তি, স্পেচিয়েলি ইকনমিক ডেভেলপমেণ্টৰ যে শান্তি হৈছে আৰু লগতে উগ্ৰপন্থী হৈ পেলাই থকাটো আমি শুনিও ভাল নালাগে। মানুহ মাৰা, কিবা এটা ভাৰতৰ সম্পত্তিক নষ্ট কৰা, ভাইৰ মাজত কাজিয়া কৰা, কমিউনেল ফেকশ্যন, সেই উগ্ৰপন্থীৰ পৰাই আহে। সেই গতিকে উগ্ৰপন্থীয়ে আজি চিজ ফায়াৰত আহি যে এই চুক্তিৰ শান্তি চুক্তিৰ পদক্ষেপ লোৱাটো খুব ভাল লাগিছে। না, এটা দুৰ্ভাগ্য কথা, বিজেপিৰ শান্তিৰ বাতাবৰণৰ কথাটাই বেলেগ হয়। চাওক, আজি ৰাহুল গান্ধী ডাঙৰীয়াই কন্যাকুমাৰী টু কাশ্মীৰ যি পদযাত্ৰা, যে পদক্ষেপ চলি আছে, যি পদযাত্ৰাটো চলি আছে, গোটেই মানে একেবাৰে চাউথ ইণ্ডিয়াৰ পৰা যে শান্তিৰ বাতাবৰণ, সেইটো সকলোৱে মানে ৱেলকাম কৰিছে। আৰু এইটো ইয়াৰ বিৰুদ্ধে বিজেপি কৈ আছে কিহৰ কাৰণে ভাৰত জোৰো, ভাৰত অলৰেডি শান্তি আছে। নাই, বিজেপিৰ শান্তিৰ ফৰ্মুলাটাই খুব মানে দুৰ্ভাগ্য। মানে এনেকুৱা যে বিজেপি আজি যোৱাকালি নিউজত মই চাইছে, আজি পুৱাৰ নিউজ চাইছে যে শান্তি 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 শান্তি, কিন্তু বিজেপিৰ শান্তি সেইটোৱে। চাওক, এতিয়া বড়োসকলে ইমান বছৰ 50-60 বছৰ আন্দোলন কৰিছিল, কোনোবাই এফচি হৈ পেলাই, BLT হৈ পেলাই বা NDP হৈ পেলাই। বড়োৰ 3rd একৰ্ড, BTR যি একৰ্ড আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে কোকৰাঝাৰত আহি এটা ডাঙৰ জনসভাত মানে शांति शांति आज बोडोलैंड में शांति हुआ है, इसीलिए शांति हुआ है कि आज का बाद ये बोडो भूमि में कभी और अशांति नहीं होगा। शांतिर कथा कैसे ক'ত शांति? চাওক, এতিয়া NDP সকলে আজিও তেখেতসকলে আন্দোলন কৰি আছে যে আমাৰ দাবী দাবাটো পূৰ্ণ হোৱা নাই, আমাৰ দাবী দাবাটো ইমপ্লিমেণ্ট হোৱা নাই। NDP সকলে এতিয়াও জেলত আছে, ৰঞ্জন ডাঙৰীয়া NDP ফাউণ্ডাৰ এতিয়াও জেলত আছে। এইটো কিহৰ কাৰণে শান্তি হ'ল? এই গতিকে আজি বিজেপিৰ যে শান্তিৰ পদক্ষেপ লৈছে আদিবাসীসকলৰ লগত, এনেকুৱা এটা মানে সন্দেহ লাগিছে এইটো যেন কাটা আৰু কলমত শেষ নহয়, ব্লেক এণ্ড হোৱাইটত যাতে শেষ নহয়। যেনেকুৱা মানে চুক্তি হৈছে 1000 কোটি টকা পেকেজ, সেইটো যাতে আকাৰে আকাৰে ৰূপায়ণ হয়, মই এইটো আশা কৰিছোঁ। আৰু আদিবাসীসকলে এইটো অলপ সাৱধান হোৱাটো ভাল যে NDPৰ লগত যে চুক্তি স্বাক্ষৰ হৈছে আজি পূৰ্ণ হোৱা নাই। আজিলৈকে NDP সকলে আন্দোলনে কৰি আছে যে চৰকাৰে আমাক ডিপ্ৰাইভ কৰি আছে, যেনেকুৱাকৈ যিটো কৰা নাই। এতিয়ালৈকে NDPৰ কেছবিলাক এতিয়া পেণ্ডিং হৈ আছে, এতিয়াও জেলত আছে, এতিয়াও পুলিচে হাৰাশাস্তি কৰি আছে। সেই গোটেইবোৰ যদি চোৱা চিতা কৰি এটা একত কৰাটো ভাল বুলি মই আদিবাসীসকলক অনুৰোধ কৰিছোঁ। আৰু সজাগ হোৱাটো ভাল। বিজেপি মানে মিছলীয়া চৰকাৰ, তেখেত কিবা এটা ক'ব, কিবা এটা কাম কৰিব। এই গতিকে আমি সঁচাকৈ বিজেপিৰ প্ৰতি অলপ সন্দেহ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্দেহ আছে যেনে বড়োসকলে এতিয়াও আমি সকলোৱে ভাবিছিল যে BTR 3rd একৰ্ডৰ পাছত বড়োলেণ্ডত আৰু কোনো আন্দোলন নহ'ব বুলি, কিন্তু সেইটো হোৱা নাই। আজি এটা BTR 3rd একৰ্ড হোৱাৰ পাছতো আজি চাওক, এটা নতুন আন্দোলনকাৰী জন্ম হ'ল আৰু সেই আন্দোলনকাৰী দিল্লীত গৈ আন্দোলনো কৰিব লগা হ'ল। সেইটো যদি আমি এইটো যদি আমি ৰেফাৰেঞ্চত আনে, আদিবাসীৰ লগত কিমান দূৰ যে শান্তি চুক্তিটো লাষ্টিং হ'ব আৰু কিমান দূৰ যে আকাৰে আকাৰে ৰূপায়ণ হ'ব, এইটো আমি মানে বিজেপি চৰকাৰৰ প্ৰতি খুব সন্দেহ। দুৰ্ভাগ্য কথা এটা এইটো হয়, যিটো BTR একৰ্ডত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত
দফাত আছে সেইবিলাক ইমপ্লিমেণ্ট হোৱা নাই আৰু যিবিলাক দফাত নাই সেইবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামটো কাৰ্যকৰী কৰি আছে এই গতিকে আমি বিজেপিৰ প্ৰতি অসন্তুষ্টটো এইটোৱে যে বড়োসকল ইমান বছৰ আন্দোলন কৰাৰ পাছতো যে আজিৰ যে একৰ্ডত যে দফাবিলাক ইমপ্লিমেণ্ট হ'ব লাগিছিল আইন মতে এটা আইন হ'ব লাগিছিল সেইটো হোৱা নাই সেইটোৱেই কাৰণ চাগে বিজেপি আজি যদি বড়োসকলৰ লগত এটা চুক্তি স্বাক্ষৰ হৈছিল সেইটো আকাৰে আকাৰে ৰূপায়ণ হোৱা নাই একেবাৰে 100% সত্য কথা যে বিজেপিয়ে 24ৰ লোকসভা ইলেকশ্যনটো মানে বিঠা কৰি আদিবাসীসকলক হাতত ল'বলৈ চেষ্টা কৰিছে এইটো এটা ৰকমৰ ললিপপ মোক ক'ব পাৰিব আজিৰ দিনত চাওক আজি ৰাহুল গান্ধী যেনেকুৱা পদযাত্ৰাৰ যে পদক্ষেপ লৈছে ইয়াত লাখ লাখ মানুহবিলাক কংগ্ৰেছৰ সমৰ্থন দিছে এইটো ভয় কৰি কি কৰিম কি নকৰিম সেইটোৱে এটা পদক্ষেপ হ'ব আৰু লৈ থাকিব এই গতিকে আমাৰ আদিবাসী ভাই ভণ্টিসকলক মই অনুৰোধ কৰিছোঁ আপুনি বিজেপিক ইমান বিশ্বাস কৰাটো ভাল নহয় যিমানে পাৰে ইমানে আপোনাৰ যি দাবীবিলাক আছে যি অধিকাৰ আছে যি প্ৰাপ্যবিলাক আছে সেইটো আদায় কৰি লোৱাটা ভাল নহ'লে বিজেপি যি আজি ডাঙৰ ডাঙৰ কথা শান্তিৰ কথা কৈছে অহাকালি আৰু পাহৰি যাব এই গতিকে আদিবাসীসকলে ইয়াৰ পৰা সাৱধান হোৱাটো ভাল যে বিজেপিয়ে ভাৰত চৰকাৰ অৰ্থাৎ হিমন্ত গভৰ্ণমেণ্টে আদিবাসীৰ ভোটৰ সংখ্যাটো হাতত ল'বলৈ কাৰণে